তো হেই গাইজ হোৱাটছআপ কি খবৰ আৰু মই আছোঁ এতিয়া বৰ্তমান কপাহেৰা মৰিয়া দিছোঁ কপাহেৰা এখন বিশেষ ঠাইত এখন বিশেষ থানৰ ওচৰত আছোঁ মই আৰু মই সন্মুখৰ ভাগত দেখাইছোঁ এইপিনে সন্মুখভাগটো চিনাকি কৰিছোঁ এইপিনে মানস শাসন আছে বহুত দিন লগ চেষ্টা আজি লগ পাই গ'লোঁ আজি ভাল লাগিছে লগ পামকৈ 1 তাৰিখে আহিছিলে 1 তাৰিখেও লগ নাপালোঁ ফাইনেলি আজি ভাইক লগ পাই ভাল লাগিলে লগ পাই ঠিক আছে আপোনাক ছাপোৰ্ট কৰিব আপোনালোকে মই এখেতৰ চেনেলটো থাকিব মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যনত আৰু মোৰ লগত আছে আছাম ডিডি ভাই আছাম ডিডি ব্লগ আৰু তেখেতে মানে থানখনৰ বিষয়ে সম্পূৰ্ণ জানে মই অলপ মানে গম লৈছিলোঁ কিন্তু বিশেষ ক'ব নোৱাৰিম তেখেতে কৈ দিব এতিয়া হয় আচলতে 2004 চনত মানে এটা ডাঙৰ বান হৈছিলে সেই বানটোত মানে এখন উটি আহিছিলে ভাগৱত পুথি সেই ভাগৱত পুথিখন এজোপা গছত ৰখিলেহি মানে গছৰ ফ্ৰেমখনিত ৰখি গ'ল আৰু ডেমেজ মানে অকণো হোৱা নাছিলে ইমান ডাঙৰ এটা বানত এখন ভাগৱত পুথি মানে যেতিয়া উটি আহিছিলে অকণমান নহয় অকণমান হ'লেও মানে ভিজিব লাগিছিলে কিন্তু ভিজা নাছিলে আৰু লগতে মানে এই এৰিয়াটোত কি হ'লে গৰখীয়াসকলে মানে গৰু আল দি পেলাই ৰেষ্ট কৰে সেই গছজোপা তলত আৰু সেই গতিকে নামটো দিয়া হ'ল মানে সমূহ আঞ্চলিকৰ মানুহে যেতিয়া পুথিখন পালে সেই মানে পুথিখন পোৱাৰ পিছত মানে এখন সভাৰ পাতিলে মিটিং আয়োজন কৰি পেলাই এটা টেম্পল বনালে থান এখন বনালে বেছি ভাল হ'ব বুলি নামটো বনালে গৰখীয়া থান হিচাপে আজি স্থাপিত হ'ল আৰু মানে যিমানখিনি আপোনাৰ নগাঁও মৰিগাঁও আঞ্চলিক বা গাঁও যিখিনি গাঁৱৰ ভূঞে যিমানখিনি মানুহ আছে চহৰ মানে এতিয়া মানে এনেকুৱা প্ৰত্যেক বছৰে মানে এনেকুৱা এটা আয়োজন কৰে মানে আৰু বিৰাজে মৰিগাঁৱৰ পৰা আহিছে একদম ভাল লাগিছে আৰু এই মানে আৰু ইয়াত আৰু এটা মষ্ট পপুলাৰ খিচিৰি মেইন হয় খিচিৰি বিখ্যাত হয় খিচিৰিৰ মানে কি গাঁৱত যিমানবোৰ ল'ৰা ছোৱালী মানে নৱপ্ৰজন্মৰ ডেকা বুঢ়া পৰা আদি কৰি সকলোৱে ইয়াত মানে আহিবলৈ মানে মেইন ভৰি দাঙি থাকে আৰু যেনেকৈ মই আহিছোঁ আৰু তুমি আহিছা ন মোৰ আনন্দত বহুত থেংক ইউ দেই আপোনালোকে বুজি পাইছে কিহৰ কাৰণে থানখনৰ নাম দাদা ভিডিঅ'বিলাক চাব একদম আপোনালোকে ভাল পাব মষ্ট কণ্টেণ্ট ধুনীয়া কণ্টেণ্ট বনায় থেংক ইউ এনেকৈ ছাপোৰ্ট কৰি যাব আপোনালোকে আৰু অলপ চাই আপোনালোকক ভিতৰখনো দেখাব চেষ্টা কৰিম তো গাইজ মানে মই এইটো ইচ্ছা কৰিব পৰা নাই এইখিনি ইচ্ছা কৰিম বুলি ভাবিছোঁ তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ ইণ্ট্ৰ' দিবৰ কাৰণে অলপ দূৰলৈ আহিছিলোঁ আৰু সকলোৱে চেনেলৰ লিংকবিলাক মই চবে মই ইউটিউবৰ ডেছক্ৰিপশ্যনত থাকিব ঠিক আছে বাৰু ফালি দিব সকলোৱে ছাবস্ক্ৰাইব কৰিব দেই সকলোৱে ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব আমাক আৰু আমি এতিয়া ভিডিঅ' যাওঁ বাৰু ভিতৰলৈ যাওঁ আপোনাক সকলো দেখামগৈ গাইজ এতিয়া আমি গৈ আছোঁ ভিতৰলৈকে আৰু এইফালে চাওক চব দোকান হৈ আছে এইফালে দোকান পাতিব অহাকালৈ আৰু এইফালে দোকান হ'ব মানে আচলতে লগৰজনে কোৱা মতে ইয়াত হেনো মানে বৰদোৱাতকৈ ডাঙৰ বৰদোৱা সমানে হ'ব বোলে বৰদোৱা সমানে মানে ইয়াত মানুহ হ'ব বুলি কৈছে গতিকে আপোনালোকে আহিব তো গাড়ী এতিয়া গৈ আছোঁ ভিতৰলৈকে আৰু কেইজনমান ব্যক্তিৰ সৈতে আমি এই মন্দিৰটোৰ বিষয়ে আমি দিব চেষ্টা কৰিম তেওঁলোকে অলপ বহলাই ক'ব তো বলকচোন আৰু এইফালে আছে একেবাৰে কোনো চিন মুকাম নাইকিয়া কৰি পেলালে তাৰপিছত এই 2004 চনৰ প্ৰলয়ংকৰী বানপানী ভাগ আঘাত সেই ভাগৱত ভাগ যেতিয়া আমাৰ দৃষ্টিগোচৰ হয় সেই তেতিয়াৰ পৰাহে আমি এই গৰখীয়া থানভাগ আকৌ উজ্জীৱিত কৰিবলৈ সক্ষম হ'লোঁ আৰু তেতিয়াৰ পৰা আজি 22 বছৰে আমাৰ সেই একাধিক্ৰমে অনুষ্ঠানভাগ হৈ আছে বাৰ্ষিক আৰু প্ৰতি মাহেকতো হেৰি শৰাই ভাগ আহিয়ে থাকে প্ৰায় ভকত এতিয়া পৰিসৰটো বাঢ়িছে আমাৰ 4টা পঞ্চায়ত মিলি পেলাই আমি একত্ৰিত হৈ পেলাই এতিয়া আপোনালোক কাইলৈ আহিলে সম্পূৰ্ণ দেখা পাব নিশ্চয় আহিম আমি আহিব কাইলৈ মানে মেইন কণ্টেণ্টটো আজি আছিলে আমাৰ যিখিনি ইনফৰ্মেশ্যন কাইলৈ আৰু আমাৰ নামঘৰীয়া বৰ্তমানৰ নামঘৰীয়া আপোনালোকে নমস্কাৰ এইফালে মুখ কৰি পেলাই অকণমান দেখাব চেষ্টা কৰিম ইয়াতে ভিতৰতে মণিকূট ঘৰটো এইটো দিবলৈ আমাক সুবিধা হয় ভাত তৰকাৰী ভাজি পানী এনেকৈ দিবলৈ আমাৰ যিসকল ভকত মানে অলপ অসুবিধা গতিকে একসিদ্ধ কৰা গ'ল একসিদ্ধ যোগেদি আমি অনুষ্ঠানভাগ চলাই আছোঁ এতিয়া আৰু লগত কিন্তু মাহ প্ৰসাদ আছে খিচিৰিটো ইয়াত মেইন আৰু খিচিৰি মেইন আৰু ইয়াতে মাহ প্ৰসাদটো থাকে
যোগাইছে খাবৰ কাৰণে আৰু খাবৰ কাৰণে ভাত দিছে চবেই বহি লৈছোঁ খাবৰ কাৰণে চাওক এইফালে সকলো বহি আছে মানুহ খোৱা বোৱা কৰিছে ক'ব আহিছে আপোনালোকে গান্ধী ঠিক আছে বাৰু তো আমাৰ খোৱা বোৱা হৈ গ'লগৈ আৰু এতিয়া দেৰি নকৰাম বহুত দেৰি হৈছে আমাৰ ৰখোঁ দেৰি হ'লগৈ ককাহঁত আমি গৈ থাকোঁ ন আৰু কাইলৈ আমি নিশ্চয় আহিম কাইলৈ অ'কে অ'কে ভাওনা হয় নি ইয়াত তো নিশ্চয় আৰু আপোনালোকে ওচৰতে চাই আছে আহিব ভাল লাগিব বহুত মানুহ আহে ইয়ালৈকে যেনে বৌদাতকৈ বৌদা সমানে হয় যেনিবা এই উৎসৱটো আপোনালোকে আহিব আৰু লগৰকেইজনক টাটা বাই বাই দি এতিয়া আমি যাওঁ এতিয়া মন্দিৰৰ পৰা এতিয়া আমি ঘৰলৈ যাওঁ দেৰি হৈছে তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ লাইক কৰিব পাৰে শ্বেয়াৰ কৰি দিব তেতিয়া আকৌ নতুন নতুন কণ্টেণ্ট পোৱা আকৌ এনেকুৱা নতুন নতুন কণ্টেণ্ট দিবৰ কাৰণে মই অলপ উৎসাহ পাম তো আজিলৈ আহিছোঁ বাই বাই